So hi friends, welcome back to my YouTube channel PJD blog. So আজি আমাৰ ঘৰ মানে মা নাই, মা টাউনত গৈছে আৰু এতিয়া মই পথাৰত চালৈ যাব লাগিব। পথাৰত ধান কাটা মানুহ গৈছে। So বলক এতিয়া চাহখিনি বনাই কিনে পথাৰত যাওঁ। আমাৰ মুনুৱে মই চালৈ পেলাই আহি আছো পথাৰত আৰু পথাৰত যাই কিনে আপোনালোকক লগ পাই আছো। পথাৰ আহি পালো আৰু পথাৰ আহি পাই কিনে এতিয়া চাহ দিবলৈ গৈ আছো। কেনেকুৱা লাগিছে এক আজি পুৰা শাস্তি দি আছো মই পথাৰত চাহ দিবলৈ যাবলৈ পুৰা বাল্টিং লৈ কিনে মই আহি আছো গৰু ছাগলীক পানী খুৱাবলৈ। পানীটো ইয়াৰ পৰা পুৰাই লওঁ লৈ কিনে খুৱাওঁগৈ আৰু আমি চাহ তাহখিনি দি কিনে এতিয়া আহি আছো আৰু আগত আমাৰ বেহাৰৰ খেতি কৰিছে। বেহাৰৰ খেতি গেহাৰ কৰিছে নে চাওঁ ৰ'ব নে কি কয়। পিছত চাওক না তাই কি ৰিলচ বনাই আছে পিছে পিছে পথাৰৰ মাজে কি হ'ব ভাইৰ লগত। আৰু ফাইনেলি আমাৰ বেহাৰৰ খেতি পাই গ'লো আহি আৰু বেহাৰৰ খেতিখিনি চাই লওক বেহাৰ ঘূৰিছে নে নাই। আজি 3 দিনমান হ'ল চিটোৱা, অলপ হ'লেতো আহিব লাগে নে কি কয়। আৰু এইখিনিয়ে হৈছে আমাৰ বেহাৰৰ খেতি। এতিয়া বেহাৰ ঘূৰিছে নাই বা চাব লাগিব। পগলা হৈছে চাওক কি কোৱা লাগিছে পথাৰৰ মাজত চেচ। এয়া চাওক ফাইনেলি আমাৰ বেহাৰ গুজি আহিছে। এইটো দেখিছেনে সৰু চাই এয়া আহি গৈছে আৰু মই কিমান আহি পালোঁ তাই ৰিলচ আজি জানো 10টামান বনালে আৰু মোক এয়া যোগাৰ দি পেলাই তাই ইয়া আমি বহুত ঘূৰি পেলাই আহি আছোঁ। আমি এনেই তেনেকৈ যাব পাৰোঁ কিন্তু সেনেকৈ নগ'লোঁ আৰু একদম একপাক ঘূৰি কিনে আহিছোঁ। পথাৰ আহি কিনে বিৰাট মজা লাগিছে। আৰু আমাৰ ইয়াক পুৰা বেহাৰৰ খেতি ৰখি থাকিব দিছে। এইগিলা বেহাৰৰ খেতি কৰিছে সিহঁতে আৰু এই পুৰা ৰখি আছে গাছৰ তলত। তেহেঁতে ভাই ৰখি থাক আৰু ফাইনেলি এতিয়া আমি পথাৰৰ পৰা এতিয়া ঘৰৰ দিকে আহি আছোঁ আৰু তামাম ভাগৰ লাগিছে। ইমান খোজকাঢ়ি না পথাৰ এতিয়া ঘৰত যাই কিনে আপোনালোক অলপ দেৰিকৈ লগ পাই আছোঁ। আৰু মই ঘৰত শুই থাকোঁতে সিদিকে পুৰাই ফোন কৰিলে মইনাক বোলে আনিব যাব লাগে। চ' এতিয়া মইনাক আনিবলৈ গৈ আছোঁ তাৰ স্কুললৈ। ফাইনেলি মই মইনাটোক স্কুল পাই গ'লোঁ আৰু তাইক লৈ কিনে ঘৰত যাওঁ। আৰু মই মইনাক স্কুলৰ পৰা ঘৰত থৈ কিনে এতিয়া মই ট্ৰেক্টৰখন লৈ কিনে পথাৰত আহিছোঁ পথাৰত ধান আনিবলৈ। ত' বলক পথাৰলৈ। দেখিছেনে পুৰা ট্ৰেক্টৰ লোড কৰি আছে ধান আৰু মই এগাড়ী ধান নি কিনে ঘৰত থৈ আহিলোঁ আৰু এগাড়ী পুৰা লোড কৰি আছে। সেই গাড়ী নি কিনে ঘৰত থোৱা মানে ৰাতি হ'ব। যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।